আজিৰ এই ভিডিঅ'টোত আমি আমাৰ বেবীটো কেনেকৈ এচিত ৰাখোঁ সেই গোটেই কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ। যদি কোনোবা নতুন পেৰেণ্টছ আছে বা যদি কাৰোবাৰ মনত এইখিনি কনফিউজন আছে তেতিয়া অকণমান হ'লেও এই ভিডিঅ'টোৰ পৰা হেল্প হ'ব বুলি মই আশা কৰিছোঁ। আমি হোৱা জেগাখিনি বা এচিৰ পৰা যদি ডাইৰেক্ট বতাহটো আমি হোৱা জেগাখিনিত আহি থাকে তেতিয়াহ'লে মানে কি হ'ব, ডাইৰেক্ট বতাহটো যদি বেবীটোৱে পাই থাকে তেতিয়াহ'লে বহুত কফ জমা হৈ যাব পাৰে বা চৰ্দি সঘনাই লাগিব পাৰে। গতিকে ডাইৰেক্ট বতাহটো এনেও ফেনৰ বতাহো ডাইৰেক্ট লাগিব দিব নালাগে বা এচিৰ বতাহটো ডাইৰেক্ট লাগি থাকিব দিব নালাগে। গতিকে কি কৰোঁ, এনেওতো নেটটো লগোৱাই হয়, নেটৰ ওপৰত এখন বেডশ্বীট দি দিওঁ যাতে ডাইৰেক্টলি বতাহটো লাগি নাথাকে। এনেওতো ঠাণ্ডাটো গোটেই ৰুমটোতে হৈয়ে যায়, গতিকে ঠাণ্ডাটোতো বেবীটো পাবই, গতিকে ডাইৰেক্টলি বতাহ লাগিব দিব নালাগে। প্ৰথম কথাটোতো আমি আঁঠুৱাখনত কাপোৰ এখন দি দিওঁ যাতে ডাইৰেক্টলি বেবীটোৰ গাত বতাহ নালাগে। তাৰপিছত ছেকেণ্ডটো হ'ল কাপোৰ এটাতো গেঞ্জি এনে পিন্ধাই থাকে, তাৰ ওপৰত দীঘল হাতৰ চাৰ্ট এটা পিন্ধাই দিওঁ, কটনৰ বা ৰেয়ন, যিটো বেবীৰ কাপোৰ হয়, চবৰ তাত থাকেই সেইটো। তাৰপিছতে আৰু লগতে এটা পেণ্ট পিন্ধাই থওঁ, লং পেণ্ট এটা, কাৰণ বেবীয়ে এনেও গাত কাপোৰ নাৰাখে। কাপোৰ এখন দি থোৱা যায় যদিও গাত কাপোৰখন নাৰাখে, পেলাই দিয়ে, গতিকে সেইটো এটা লেয়াৰ বেছিকৈ কাপোৰ পিন্ধোৱাটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আৰু এচিৰ টেম্পাৰেচাৰটো আমি প্ৰথমতে ঠাণ্ডা কৰি লওঁ 16 মানত দি কিনে, তাৰপিছত 24 ৰাখোঁ, আৰু বহুত বেছি ঠাণ্ডা হৈ গ'লে 25-26ত ৰাখোঁ। এই তিনিটা, প্ৰথমটো হ'ল ডাইৰেক্ট বতাহটো লাগিব দিব নালাগে, এটা লেয়াৰ কাপোৰ বেছিকৈ পিন্ধাব লাগে, ঊলৰ কাপোৰ পিন্ধাই কেতিয়াও শুৱাব নালাগে, আৰু থাৰ্ডটো হ'ল এচিৰ টেম্পাৰেচাৰটো বহুত বেছি একদম ঠাণ্ডা হোৱা কৰি থ'ব নালাগে। আৰু এটা লাষ্ট ইম্পৰ্টেণ্ট কথা যিটো আমি কৰোঁ সেইটো হৈছে কি, এচিটো বন্ধ কৰি লগে লগে বেবীটোক একদম বাহিৰলৈকে লৈ নাহোঁ। কি কৰোঁ, এচিটো বন্ধ কৰি এটলিষ্ট টেম্পাৰেচাৰটো অকণমান নৰ্মেল হোৱালৈকে, বা যদি বেলেগ ৰুমত এচি থাকে তেতিয়া বেলেগ কথা, যদি নাথাকে তেতিয়া হৈ যায় নেচাৰেল টেম্পাৰেচাৰৰ লগত যেতিয়া মিলি যায় তেতিয়াহে ৰুমৰ পৰা বাহিৰত লৈ আহোঁ, আৰু যিটো এক্সট্ৰা কাপোৰ পিন্ধা হয়, এক্সট্ৰা লেয়াৰ কাপোৰ পিন্ধাওঁ, সেইটো খুলি দিওঁ। আৰু তেতিয়া বেছি একদম লগে লগে যদি আমি বাহিৰত লৈ আহোঁ, ৰুমটো ঠাণ্ডা, আকৌ বেলেগত বহুত বেছি গৰম লাগি যায়, সেইটো বেয়া হয়, জ্বৰ উঠিব পাৰে বা চৰ্দিও লাগিব পাৰে, বেয়া আৰু বেবীটোৰ কাৰণে। সেইকাৰণে টেম্পাৰেচাৰটো অকণমান নৰ্মেল হোৱাৰ পিছতহে বাহিৰত আনিব লাগে। যদি সাৰ পাই থাকে মাজে মাজে পানী খুৱাই থাকোঁ, পানীটো খুৱাব লাগে, কাৰণ এচিড থাকিলে অকণমান ড্ৰাই নিচিনা লাগেতো, গতিকে পানী খাই থাকিলে ভাল। শুই থাকিলেতো বেলেগ কথা আৰু।